মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ প্ৰচেষ্টাত যোৱা এপ্ৰিল মাহৰ 8 তাৰিখে এই ডিজিটেল ক্লাছৰুমতে আমাক সকলো প্ৰাক্তন ছাত্ৰক নিমন্ত্ৰণ জনাই প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনী সমিতিখন গঠন কৰা হৈছিল। আৰু সেয়াই আমি এই সমিতিৰ জৰিয়তে মহাবিদ্যালয়ৰ প্ৰগতি, শিক্ষাৰ পৰিৱেশ আৰু আৰ্থসামাজিক দিশত আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি কেনেধৰণে আমি আগবঢ়াব পাৰোঁ, এই মহাবিদ্যালয়ে আমি কেনেধৰণে আমি নিজকে আমি ইয়াত জড়িত কৰিব পাৰোঁ, তাৰ উদ্দেশ্য লৈ পিনে আমি আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী সমিতিক আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। ৰেজিষ্ট্ৰেশ্যন কৰি আমি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ এই মহাবিদ্যালয়তে আমি মেডিকেল চেকআপ কেম্প পাতিলোঁ। আৰু এনেধৰণে আমি কিছু এই মহাবিদ্যালয়খনিৰ প্ৰগতিৰ হকে কাম কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম। আৰু সেয়াই আমি সকলো প্ৰাক্তন ছাত্ৰীসকলক আমি একগোট কৰি 17 ডিচেম্বৰ দিনাখন আমি এখনেই আমাৰ নষ্টালজিক এটা মুহূৰ্ত আনিবৰ কাৰণে প্ৰত্যেক আমাৰ এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ পৰা অধ্যয়ন কৰি য'তেই আছে তাৰ পৰা তেওঁলোকক আমি এই চেনেলৰ যোগেদি আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ, শ্ৰদ্ধাৰে নিমন্ত্ৰণ জনাইছোঁ, আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু তেওঁলোকে সেইদিনাখন উপস্থিত থাকি আমাক দিহা পৰামৰ্শ আৰু এই কলেজৰ প্ৰতি এটা আন্তৰিকতা যোগেদি আমি একেলগে সেইদিনাখন আলোচনা চক্ৰ এটা আমি ৰাখিছোঁ। সেয়ে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি আমাৰ এলুমনি সমিতিখন সুদীৰ্ঘ ভৱিষ্যৎকালৰ কাৰণে আমি থাকোঁ বা নাথাকোঁ, আমি নেক্সট জেনেৰেশ্যনৰ কাৰণে হ'লেও আমি সেই সমিতিখন এটা সুন্দৰ এটা গঠন কৰি আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিম বুলি আমি সংকল্পবদ্ধ হৈছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আমাৰ গোৱা মহাবিদ্যালয়ৰ অতিথি সমাৰোহ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনী সমিতিৰ তৰফৰ পৰা আমি আয়োজন কৰিছোঁ 17 ডিচেম্বৰ তাৰে সংগতি ৰাখি পিনে আজি আমি এই মহাবিদ্যালয়ৰ ডিজিটেল ক্লাছৰুমতে আমাৰ অধ্যক্ষ ডক্টৰ দিলীপ কুমাৰ ঝা, আমাৰ এলুমনি সমিতিৰ ভাইচ প্ৰেছিডেণ্ট পদ্মেশ্বৰ দলে, অৰ্গেনাইজিং ছেক্ৰেটাৰী আমাৰ বলিন দলে। ধন্যবাদ দিছোঁ এলুমনি এছ'চিয়েশ্যনৰ লভিৰাম পেগু নেতৃত্বত আৰু যে বিষয়ববীয়া আমাৰ আজি আমাৰ মাজত উপস্থিত আছে। ডিক্লেয়াৰ কৰি বিৰাট ভাল পাইছোঁ, খুব এক্টিভ এলুমনি এছ'চিয়েশ্যনৰ গঠন হৈছে। এই কিছুমান দিনৰ ভিতৰতে সাংঘাতিক পাৰফৰ্মেঞ্চ দি আছে। 17 তাৰিখে যে মিটিং আয়োজন কৰা হৈছে, মই নিজে এক্সাইটেড আছোঁ, এদিন মই উপস্থিত থাকিম। হয়তো কিছুমান শিষ্য হ'ব যি মোৰ পিতা বয়সৰ হ'ব পাৰে, বৰ্তা বয়সৰ হ'ব। আৰু তেওঁক কিন্তু এই যে শব্দ আমাৰ সম্পাদক মহোদয়ে ইউজ কৰিছিলে নষ্টালজিক, সঁচাকৈ তেওঁক যৌৱন কালত ঘূৰাই দিব। আকৌ 17 তাৰিখে অধ্যক্ষ হিচাপেও মই খুব এক্সাইটেড আছোঁ। যি এলুমনি এছ'চিয়েশ্যন যেনেকৈ আপুনি খবৰ গম পায় কলেজলৈ আহিব, এলুমনি এছ'চিয়েশ্যনটো আপোনাক স্বাগত কৰিবলৈ ৰাজি আছেই, লগত অধ্যক্ষ হিচাপে গোৱামুখ মহাবিদ্যালয় হৈ আতুৰ আৰু ব্যাকুল আছোঁ, আহিব।
দুটা কথা মই ক'বলৈ বিচাৰিম। সাধাৰণতে কি হয়, অসমত এলুমিনি এছ'চিয়েশ্যন শব্দ পেপাৰ ৱৰ্কছ আছিলে অনলি। নাক আহিব এলুমিনিকে গঠন কৰা, আৰু নাক যেতিয়া টিম যাব এলুমিনি ক'লেও হেৰালে আকৌ কোনো খবৰ ল'বলৈ নাই। কিন্তু মই দেখিছোঁ কি গোগামুখ মহাবিদ্যালয়ত যে এলুমিনি এছ'চিয়েশ্যন আছে, এওঁ হয়তো সম্পাদক নাথাকিব পাৰে, কিন্তু এক্সিষ্টেঞ্চ ৰেজিষ্ট্ৰেশ্যন কৰাই দি দিলে, মোৰ ইচ্ছামতে নচলিবই। এতিয়া সেই ৰেজিষ্ট্ৰেশ্যন যেতিয়ালৈকে নম্বৰ আছে তেতিয়ালৈকে এলুমিনি এছ'চিয়েশ্যন থাকিব লাগিব। সেইটো মোৰ নিজৰো চিন্তাধাৰা আছিল। কলেজ কাৰোবাৰ পেটাৰ্নেল প্ৰপাৰ্টি নহয়, এভৰি ওৱান মাষ্ট হেভ এ চে। নিশ্চিতভাৱে চবেই এটা ষ্টেটমেণ্ট দিব লাগে। যদি ক'ৰবাত ভুল হৈছে, ভাল হৈছে ভাল কাৰণে, প্ৰশংসা ভুল কাৰণে আঁকি দিম কি এইটো এনেকৈ কৰিলে বেছি ভাল হ'ব। আৰু এলুমিনি এছ'চিয়েশ্যন এটা ইফেক্টিভ মানে টুলছ আছে যি কলেজক ডেভেলপ কৰি দিব পাৰে। ইয়াৰ পৰা যোৱাৰ পিছত কলেজৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা তেওঁলোকৰ যি এতিয়াও আছে, তাৰ কাৰণে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে মই খুব কৃতজ্ঞ আছোঁ। আৰু বৰ্তমান যি মেম্বাৰ সদস্য আছে বা যি টিম আছে তেওঁৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপিত কৰিছোঁ। আৰু ক'বলৈ বিচাৰিম, ক'ৰবাত যদি সেই লেভেলত ক'ৰবাত ত্ৰুটিও যদি ওলায়, আহি বহি কথা পাতি আকৌ গতিকে কিন্তু আমি মন্দ নকৰোঁ, ডেভেলপমেণ্টৰ গতিক মন্দ নকৰোঁ, ত্ৰুটিক শুধৰণি ক'ৰবাত কৰি লওঁ। ইয়াকে কৈ চবক আহ্বান জনাই মই নিজৰ এলুমিনি এছ'চিয়েশ্যনক বধাই আৰু সম্ভাৱনা দেখিছোঁ। সেইদিনা আমি ভালেমান গোট খাম। আকৌ পুনঃ এবাৰ চব এলুমিনি এছ'চিয়েশ্যনৰ কেনেকৈ নিমন্ত্ৰণ পালে বা নাপালে, নাম আহিলে বা নাহিলে, বেনাৰ চালে বা নাচালে, যিকোনো প্ৰকাৰে আপুনি যদি খবৰ পায় আৰু যদি ইয়াৰ হিষ্ট্ৰীও আছিল এই সময়ত, আপোনাৰ কৰ্তব্য আছে আপুনি কলেজলৈ আহক, আৰু মই অধ্যক্ষ হিচাপে স্বাগত জনাবলৈ ব্যাকুল আছোঁ। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল যিহেতুকে বহুত জেগাত মানে হায়াৰ ৰেংকৰ মানে কৰ্মচাৰী হৈ আছে, অফিচাৰ হৈ আছে, তেখেতসকলকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে নিশ্চয় আহিব। যিহেতুকে আমি অন্যভাৱে অন্য মিনিষ্টাৰে হওক বা অন্য হওক এনেধৰণৰ আমি বিশেষকৈ ভবা নাই, কিন্তু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহত আমাৰ লোকেল যিবিলাক বডি থাকে সেই বডিসকলক নিশ্চয় নিমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিম। এনেদৰে আপোনালোকৰ মাজত ক'ব খোজোঁ, গোগামুখ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন যোৱা এপ্ৰিল মাহৰ 8 তাৰিখে সংগঠিত হৈছিল, গঠন কৰা হৈছিল। আৰু গঠন কৰা দিনৰে পৰা আজিৰ তাৰিখলৈকে যথেষ্ট কাম কৰা বুলি আমি অনুভৱ কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰিন্সিপাল ছাৰ কথাখিনি কৈ গৈছে যে এই এলুমিনি এছ'চিয়েশ্যনটোৱে যথেষ্টভাৱে আগবাঢ়ি গৈছে, যিটোৱে এবছৰ নহওঁতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ দিবলৈ সক্ষম হৈছে। অহা 17 ডিচেম্বৰ তাৰিখে এই মহাবিদ্যালয়ৰ চৌহদতে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সমাৱেশ হ'ব। ইয়াৰ উদ্দেশ্য এটাই, এই মহাবিদ্যালয়খন খোলা আজি 42টা বছৰ অতিক্ৰম হৈছে। এই 42টা বছৰক আমি 42টা মাইল খুঁটি হিচাপে গ্ৰহণ কৰি লৈছোঁ, আৰু প্ৰত্যেকটো মাইল খুঁটিৰ হিচাপ সেইদিনাখন হয়তো আমাৰ শিক্ষাৰ্থীসকলে অনুভৱ কৰিব, যাক আমি নষ্টালজিক বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলসকলৰ জৰিয়তে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল য'তেই আছে আমি সকলোকে এই সমাৰোহলৈ আহ্বান জনাইছোঁ। আশা ৰাখিম তেখেতসকলে য'তেই নাথাকক সেইদিনাখন আমি সকলোৱে ইয়াত দেখা দেখি হৈ আমাৰ মনৰ অনুভৱবিলাক বক্তব্য কৰিম। যোৱা এই 4-5 মাহ ধৰি এলুমিনি এছ'চিয়েশ্যনে সেই সমিতিখনে বহুতো কাম কৰিছে বুলি ক'লে প্ৰথমে ক'ব লাগিব, এই সংগঠনখন চৰকাৰীভাৱে পঞ্জীয়ন কৰা হৈছে। সেই পঞ্জীয়নটোৱে ইয়াকে সূচাইছে, আমাৰ প্ৰিন্সিপাল ছাৰে কথাটো আপোনালোকে অলপ হ'লে ক'লে, সেইটোকে সূচাইছে যে অন্য এলুমিনি এছ'চিয়েশ্যনতকৈ আমাৰ সেই গোগামুখ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা এলুমিনি এছ'চিয়েশ্যনটো অতি ষ্ট্ৰং, মানে কি বুলি ক'ম, শক্তিশালী।
গতিকেলৈ মই সেই শক্তিশালী সমিতিখন ভৱিষ্যতলৈকে জীয়াই থাকিব এইটো আশাবাদী। আমি সোপা যাম, আকৌ আহিব। এনেধৰণে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যিটো সন্মিলনী, এই সন্মিলনীটো জীয়াই থাকিব। ছাত্ৰ ছাত্ৰীসকলে আমি দিয়া বিভিন্ন সংগঠনৰ মাধ্যমেদি দিয়া যিবিলাক নম্বৰ আছে, আমাৰ গ্ৰুপ আছে, সেইবিলাকত যোগাযোগ ৰাখি আমাৰ সভাপতি সম্পাদক তথা আমাৰ বিষয়ববীয়াসকলৰ লগত পোনপটীয়া বাৰ্তালাপ কৰিব পাৰিব আৰু তেখেতসকলে জানিব পাৰিব যে 17 তাৰিখৰ এই সমাৰোহত কেনেধৰণৰ আলোচনা বা কেনেধৰণৰ দৃষ্টি আমি গ্ৰহণ কৰিম, সেই কথাটো তেখেতসকলে জানিব পাৰিব। আৰু লগতে আমি এলুমিৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ এটা আমি পঞ্জীয়ন মাচুল এটা আমি নিৰ্ধাৰণ কৰি দিছিলোঁ। বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাৰ সেই মাচুল পৰিশোধ কৰিছে, মাচুল জমা দিছে। মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু যিসকলে এতিয়াও দিবলৈ বাকী আছে তেখেতসকলেও নিশ্চয় আমাক সহায় সহযোগ কৰিব, এই আশা কামনা কৰিছোঁ। सना रुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सना रुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिस। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।